আপোনাৰ যদি উজ্জ্বলা যোজনাৰ লিষ্টত নাম আছে নেকি এইটো চেক কৰিব বিচাৰে তেনেহলে কেনেকৈ চেক কৰিব মই এইটো ভিডিঅ'ৰ জৰিয়তে দেখাই দিম। প্ৰথমতে ক্ৰোম ব্ৰাউজাৰত যাই কেনে ইয়াতে সাৰ্চ কৰিব লাগিব মাই এলপিজি লিখি কেনে সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ পিছত এনেকুৱা পেজ খোল খাব। ইয়াতে লিখা আছে মাই এলপিজি ইন, ইয়াতে ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা পেজ খোল খাব। ভাৰত ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে তিনটা গেছৰ নাম আছে। তাৰ পিছত ইয়াতে উজালা বেনিফিচিয়াৰী ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ ৰাজ্যখনৰ নাম সিলেক্ট কৰিব লাগিব। আপোনাৰ যেটো ৰাজ্য হয় সেইটো সিলেক্ট কৰিব লাগিব। তাৰ পিছত ইয়াতে আপোনাৰ ডিস্ট্ৰিক্টখনৰ নাম সিলেক্ট কৰিব লাগিব। তাৰপিছত ইয়াতে আপোনাৰ যেটো ক্যাপচা আছে ইয়াতে সুন্দৰকৈ সেই ক্যাপচাটো ইয়াতে বহাই দিব লাগিব যাতে ভুল নহয়। ভুল হলে হেতু নহব। মই ক্যাপচাটো বহাই দি আছো। তাৰ পিছত সাবমিট কৰিব লাগিব। এনেকৈ পেজ আহিব। ইয়াতে আপোনাৰ লিষ্টটো দেখাই আছে বেনিফিচিয়াৰী নেম, লোকেশন নেম। ইয়াতে আপোনাৰ বেনিফিচিয়াৰী যেটো হেতুৰ নাম আছে। ইয়াতে যদি নাথাকে নেক্সট পেজত ক্লিক কৰিব, গোটেই কেইটা আহি যাব। তাতো যদি নাথাকে নেক্সট পেজ মাৰি কেনে চাব যাতে আপোনাৰ নামটো লাই আহিব। নেক্সট পেজ মাৰিলে আকৌ আহিব, আকৌ নেক্সট পেজ মাৰিলে আকৌ নেক্সট পেজ আহিব। যদি ভিডিওটো ভাল লাগে তেনেহলে লাইক কৰি দিব আৰু সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেকুৱা নটিফিকেশন পাই থাকে। থ্যাংক ইউ সো মাচ।